হেল্ল' এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা ভাল লগা দিনলৈ। হেলমেট লৈ লৈছোঁ। আজি মানুহজনৰ সৈতে ওলাই গৈছোঁ কোন ধুনীয়া জেগালৈ। লগত তেওঁ দুজন বন্ধু আছিলে। ৰাস্তাত ইমান ধূলি যে আছিলে আৰু আমি হাইৱেত উঠিলোঁ। ৰাস্তাৰ কাষৰ চাৰিওফালে সেউজীয়া গছ গছনিবোৰ চাই বহুত ভাল লাগিছিলে। ইমান যে ধুনীয়া আছিলে চাওকচোন। আৰু ফাইনেলি আমি আহি পাই গ'লোহি আমাৰ সেই জেগাখন। মোৰ যে সুখৰ ঠিকনাই নাই। ইমান যে ভাল লাগিছিলে। ভালতো লাগিবই, কাৰণ চাওকচোন কিমান ধুনীয়া পৰিৱেশ, কিমান ধুনীয়া পাহাৰৰ সেই দৃশ্যবোৰ, ইমান ধুনীয়াকৈ জুৰিবিলাকৰ পানী বৈ আহিছিলে আৰু মই ৰ'বই নোৱাৰিলোঁ। পানীখিনি যে চুই কিমান ভাল লাগিছিলে। চাওকচোন কিমান ধুনীয়া, বুজাব নোৱাৰোঁ, বহুত বেছি। আৰু আমাৰ তেখেতলৈ চাওক, ৰাম হাঁহি চাওক। মোৰতো সুখৰ ঠিকনাই নাই, ক'বলৈ দৰকাৰেই নাই। ভিডিঅ'টো চাই নিশ্চয় গম পাইছে। আৰু এটা কথা কি জানে, সদায়তো ডিউটি, কাম, প্ৰেছাৰ এইবিলাকৰ মাজত থাকিয়ে নিজৰ কাৰণে সময়ে নাপাওঁ। সেইটোৱে এটা দিন আছিলে য'ত নেকি নিজৰ কাৰণে সময় উলিয়াই অলপ এনেকৈ মুকলি ফুৰিবলৈ পাইছিলোঁ। মনটোত বহুতেই শান্তি আৰু ৰিলেক্স ফিল। আৰু এয়া কুৰকুৰি পানী খাই মেলি এনেদৰে বহি আছোঁ আৰু শিলতে। এইজনী মই আৰু মোৰ উৎপাতবোৰ চাওকচোন। হ'বই দিয়কচোন, বহুত দিনৰ মূৰত এদিন এনেকৈ ওলাই গৈ পাৰ কৰিলে। সৰু ঢেৰ মাছ আছিলে। কুৰকুৰি দিয়াত খাবলৈ সিহঁতে ওপৰলৈ উঠি আহিছিল, কিন্তু তাতে শেষ কৰি ঘৰলৈ বুলি ঘূৰি আহিলোঁ। থেংকছ ফৰ ৱাচিং।